হয়, আমি নিৰ্বাচন প্ৰচাৰ কাৰ্যালয় ইতিমধ্যে 5টা জাগাত আমি মুকলি কৰিলোঁ। 203টা বুথ কমিটি আৰু 31টা আমাৰ VCDC আৰু সেই VCDC-খিনি আৰু বুথ কমিটিখিনি আমি 5টা জাগাত মানে ভগাইছোঁ। খৈৰাবাৰী, ভেৰগাঁও, খাগ্ৰাবাৰী, ডিমাকুচি আৰু ননাই চেৰফাঙত এটা বাদলাপাৰাত। এই হিচাপে আমি 5টা জোনত আমি ভাগ কৰি পেলাই অহা কাইলৈৰ পিছত অৰ্থাৎ 24 তাৰিখৰ পৰা আমি পূৰ্ণ দমত আমি আমাৰ নিৰ্বাচনী প্ৰচাৰ আমি আৰম্ভ কৰি দিম আৰু আমাৰ প্ৰতিটো বুথত আমাৰ এটা বুথ কমিটি আছে, তথাপিও আমাৰ লিডাৰবিলাকক আমি ভগাই পেলাই আমি কাম কৰিবৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। আৰু এনে আমাৰ 45 নং ভেৰগাঁও বিধানসভা সমষ্টিত আমাৰ UPPL প্ৰাৰ্থীয়ে জিকাটো নিশ্চিত হৈ আছে, তথাপিও আমি বিপুল ভোটত জিকাবৰ কাৰণে আমি কামবিলাক কৰি আছোঁ। পৰ্যায়ক্ৰমেৰে আমি এটাৰ পিছত এটা আমি নিৰ্বাচন প্ৰচাৰ অভিযানৰ কাৰণে কাৰ্যালয়বিলাকক আমি উদ্বোধন কৰি আছোঁ। আজিও ইয়াত খাগ্ৰাবাৰী নিৰ্বাচন কাৰ্যালয় জন হিচাপে আমি খুলিলোঁ। তো ইয়াৰ যিটো আমি দেখিবলৈ পাইছোঁ মানুহৰ সমাগমটো বহুত ভাল। আমাৰ খাগ্ৰাবাৰী প্ৰাইমাৰী, আত্ৰিঘাট প্ৰাইমাৰী, শুক্লাই প্ৰাইমাৰী, লগতে পানীচেলি প্ৰাইমাৰী, বুদ্ৰা প্ৰাইমাৰী, খাচিয়াচুবা প্ৰাইমাৰী, সেইখিনি প্ৰাইমাৰীবিলাকৰ প্ৰায় যিখিনি আমাৰ দলৰ কাৰ্যকৰ্তা আছে, বিষয় বিভাগ আছে, তেওঁলোকেও আহিছে আৰু লগতে সমাজৰ মুৰব্বীসকলেও আহিছে, সমাজৰ বুদ্ধিজীৱীসকলেও আহিছে। আহি পেলাই ইয়াৰ নিৰ্বাচন প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত আমি পৰ্যালোচনাও কৰিলোঁ আৰু আশা কৰিছোঁ 9 এপ্ৰিলত হ'বলগীয়া নিৰ্বাচনত আমি দলে বলে সকলোৱে ভালকৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিম আৰু মোক তেওঁলোকে জিকাই দিব পাৰিব। তো জিকাই দিয়াৰ পিছত আমাৰো বহুখিনি কৰিবলগীয়া কাম আছে। নিশ্চয়কৈ এই সমষ্টিৰ প্ৰায় নতুনকৈ গঠিত সমষ্টি ভেৰগাঁও সমষ্টি গ্ৰাফিকেলি বহুখিনি উত্তৰ অঞ্চলৰ ভূটান সীমামূৰীয়া অঞ্চলৰ প্ৰায় আদি কৰি লৈ পেলাই দক্ষিণে আমাৰ বামুলা, খতৰা, কটাহী, হাৰেং, বননদীত জাৰ আৰু বইনাৰা, 1 নং বইনাৰা, এনেকৈ অঞ্চলবিলাকক খুব বেয়া, ভালদৰে ৰাস্তা নাই। এতিয়াও ভালদৰে ৰাস্তা সম্পূৰ্ণ কৰিব পৰা নাই। যিসকল চৰকাৰে কৰিলে, এতিয়াতো কি ক'ম, ইমান দীঘলীয়া BPF দলৰ প্ৰায় 17 বছৰ আগতো চৰকাৰ চলাইছিল, বহুখিনি প্ৰতিনিধিবিলাক আছিল আৰু লগতে MLA, MP বিভিন্ন দলৰ পৰাও আছিলে, কিন্তু দুৰ্ভাগ্যক্ৰমে তেওঁলোকে একোৱেই কৰিব নোৱাৰিলে। আমি এতিয়া আশা কৰিছোঁ UPPL দলৰ প্ৰায় মই নিজে সদস্য যদি হ'ব পাৰোঁ এবাৰ বিধানসভা মজিয়াত, বহুখিনি সমস্যাবিলাকক উপস্থাপন কৰিবৰ কাৰণে মই নিজে সক্ষম হ'ম বুলি নিজকে মই ভাবি লৈছোঁ। আৰু উত্তৰ অঞ্চলত যিখিনি সমস্যাবিলাক আছে, এই উত্তৰৰ সমস্যাবিলাককো আমি সমাধান কৰাৰ স্বাৰ্থত দলগতভাৱে আমি যিখিনি চেষ্টা কৰিব লাগে আমি কৰি যাম। কালি আমাৰ নমিনেশ্যন ফাইল কৰিব আমাৰ সমষ্টিবাসীয়ে যাব, তাতে বহুখিনি কাৰ্যকৰ্তা বা শুভাকাংক্ষীসকলেও আমাক সহযোগ কৰিব। আমি দলে বলে তাতে গৈ পেলাই ধুনীয়াকৈ নমিনেশ্যন ফাইলটো কৰিম আৰু অহা পৰহি স্ক্ৰুটিনি হ'ব। স্ক্ৰুটিনি হোৱাৰ পিছতহে মই ফাইনেল নিজে কেণ্ডিডেট লাভ কৰিব পাৰিম। কেণ্ডিডেট লাভ কৰাৰ পিছতহে আমাৰ আচল যুদ্ধটো হ'ব।